গুডি বাথৌৰ আমাৰ 11 সংখ্যক বাৰ্ষিক অধিৱেশন এই কাজিয়ামাটিত চলি আছে আৰু আজি ইয়াত মই উপস্থিত হৈ আমাৰ গুডি বাথৌৰ কেন্দ্ৰীয় নেতৃত্ব আৰু ইয়াত উপস্থিত হোৱা সকলো প্ৰতিনিধিসকললৈ মোৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু বড়ো জনগোষ্ঠীৰ সকলোতকৈ পুৰণি ধৰ্ম বা এই অঞ্চলৰ সকলোতকৈ পুৰণি ধৰ্মটোৱে হৈছে বাথৌ ধৰ্ম। এই বাথৌ ধৰ্ম আমাৰ বড়োসকলৰ এটা প্ৰিমিটিভ এটা অৱস্থাৰ পৰাই আমাৰ মানুহবিলাকে পালন কৰি আহিছে আৰু আজিৰ সময়তো যেনেকৈ আগতে ট্ৰেডিশ্যনেলি কৰি আহিছে বিভিন্ন নিয়ম নীতিৰ মাজেৰে কৰি আহিছে আজিও কৰি আছে আৰু সেইকাৰণে আজি বাথৌৱে আমাৰ বাথৌৰ লগত খেৰাই আছে। এই বাথৌ খেৰাই আমাৰ আইডেণ্টিটি কালচাৰটো প্ৰিজাৰ্ভ কৰাত সহায় কৰিছে। বড়োসকলে যদি বাথৌটো পাহৰি গ'লহেঁতেন খেৰাইটো পাহৰি গ'লহেঁতেন আমাৰ আধাতকৈ বেছি আমাৰ সংস্কৃতিটো আমি পাহৰি গ'লোহেঁতেন। গতিকে বড়োৰ যিটো পৰিচয় অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমাৰ বাথৌ ধৰ্ম আৰু খেৰাইৰ বহুত ডাঙৰ এটা অৱদান আছে। আজিৰ সময়ত এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়তো আমাৰ বাথৌ ধৰ্মৰ নেতৃত্বই আমাৰ যি ৰীতি নীতি সংস্কৃতিটো বচাই ৰখাৰ কাৰণে বিভিন্ন কষ্টৰ মাজেৰে কাম কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। যোৱা বছৰ আমি সংকোচ খেৰাই বুলি আমাৰ সংকোচ নদীৰ পাৰত এটা চেণ্টাৰ ডেভেলপ কৰি আছে আমাৰ গুডি বাথৌৰ পৰা। তেখেতসকলক আমি 50 লাখ টকা দিছিলোঁ বিভিন্ন কাম কৰাৰ কাৰণে। এই বছৰ 50 লাখ দিছোঁ আৰু অহা বছৰ আৰু 1 কোটি টকা দিব বিচাৰিছোঁ যাহাতে তেখেতসকলে বিভিন্ন ইনষ্টিটিউচনেল পৰ্যায়ত লৈ যাই পেলাই ইয়াৰ যিটো ৰীতি নীতি সংস্কৃতিবিলাক আহি থকা প্ৰজন্মকো যাহাতে ভালকৈ শিকাব পাৰে জনাব পাৰে আৰু বিভিন্ন দিশবিলাক যাহাতে তাতে সংৰক্ষণ কৰিব পাৰে ইয়াৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা আমি এই পদক্ষেপটো ল'বলৈ সিদ্ধান্ত লৈছোঁ। গুডি বাথৌ আৰু বড়ো যুৱ প্ৰজন্মক মই গুডি বাথৌ বা যিকোনো ধৰ্মৰ দ্বাৰা বা আধ্যাত্মিক চৰ্চাৰ দ্বাৰাই মানুহ এজনৰ মন পবিত্ৰ হয় আৰু এজন মানুহ পবিত্ৰ হোৱা মানে পৰিয়াল পবিত্ৰ হোৱা বা পৰিয়াল সঠিক পথত আগবাঢ়িব পাৰে তেনেকুৱাই সমাজখনো আগবাঢ়ি নিব পাৰে। আমাৰ বিভিন্ন ধৰ্মত আমি চৰ্চা কৰা সকল বৰ্তমান সময় আহিছে যে আহি থকা প্ৰজন্মক আমি এই ৰীতি নীতি সংস্কৃতিবিলাক জনাব লাগিব। ভাল কি বেয়া কি সেই কথাটো জনাব লাগিব। পাপ কি পুণ্য কি এইটো জনাব লাগিব কাৰণ বহুত শিক্ষা লোৱা মানুহো কেতিয়াবা ভুল কৰে। গতিকে সমাজখন যদি এটা ডিচিপ্লিনৰ মাজেৰে যাব লাগে আমি মানৱ জাতি হিচাপে যদি এটা ডিচিপ্লিনৰ মাজত যাব লাগে ধৰ্মৰ বিভিন্ন শিক্ষাবিলাক ধৰ্মৰ বিভিন্ন টিচিংবিলাক আমাৰ নতুন প্ৰজন্মক দিব লাগিব। আজিৰ সময়ত ড্ৰাগছ আহিছে, মদ ভাং জুৱা বিভিন্ন ছ'চিয়েল মিডিয়া বিভিন্ন পৰিৱেশবিলাক আহিছে য'ত আমাৰ যুৱ প্ৰজন্মক কেতিয়াবা বিভিন্ন সমস্যাত পেলাব বিচাৰে। চ' সেই সকলো দিশৰ পৰা যাহাতে আমাৰ নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মক যদি আমি উদ্ধাৰ কৰিব লাগে তেখেতসকলক অলপ আধ্যাত্মিক চৰ্চাৰ লগত জড়িত কৰিব লাগিব তেতিয়াহে গম পাব ভাল কি বেয়া কি। গতিকে আজি গুডি বাথৌ বা আমাৰ বাথৌ ধৰ্মৰ নেতাসকলে এই কামটো কৰি আছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।